অৱস্থা চাওক গাড়ীখনৰ নমস্কাৰ আপোনালোক সকলোকে মই আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি যিহেতু ভিডিঅ' বনাম বুলি আহিছিলোঁ বতৰ বেয়া আপোনালোকৰ কাৰণে সেনেকৈ তিতি হ'লেও বনাইছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু আগলৈ কি হৈ থাকে চাই থাকক আজি যিহেতু অফৰোডিং যাম ৰাজাদা যিহেতু গাড়ীখন চেল কৰিম বুলি ভাবিছে কিমান কেনেকৈ কি লগালে আৰু কিমানখিনি টকা খৰচ কৰিলে এক্সট্ৰাকৈ তাকে সম্পূৰ্ণখিনি ৰাজাদা কৈ দিব এতিয়া আপুনি কি লগালে দেখাই দিয়ক আপুনি গাড়ীখন টোটেলে মডিফাই হৈছে ফুল মডিফাই কিমান বাজেট পৰিলেগৈ গাড়ীখন মোৰ 5 লাখ টকা খৰচা হৈছিলে কাগজটো বনাই থোৱা আছে আৰু এইবোৰ বস্তু প্ৰায় 15,000 অৰ্ডাৰ কৰিলোঁ ঠিক আছে আপুনি দেখাই দিয়ক কি লগালে অফৰোডিং বাম্পাৰ হয় 15,000 অৰ্ডাৰ দিয়া আছে 12,000 এলইডিযোৰ এইযোৰ এমাজনৰ পৰা কিনিছিলোঁ এইটো এটা 5,000 যোৰা 10,000 টকা পৰিলে এইটো এমাজনৰ পৰা অৰ্ডাৰ দিছিলোঁ এই স্নৰ্কেল হয় স্নৰ্কেলডাল এডাল গুৱাহাটী জিএছ কাষ্টমাৰ পৰা নাই এইডাল মোৰ ফিটিং কৰি কিনে মই 12,000 টকা খৰচা হ'ল এই বাৰ লাইটডাল এডালৰ দাম 10,000 টকা এইডালো 5,000 পৰা অৰ্ডাৰ কৰিছোঁ এই যোৰাটো এইটো তিনিচুকীয়াতে ইয়াত মডিফাই হেৰি পৰা কৰিলোঁ এইডাল হুইল ষ্ট্ৰিং হয় এইডাল স্পেচিয়েল অফৰোডিং হুইল ষ্ট্ৰিং হয় এইডাল মই গুৱাহাটী জিএছ কাষ্টমাৰ পৰা আনো আৰু এইবোৰ বেক কেমেৰা চিষ্টেম লাগি আছে বেক কেমেৰা চিষ্টেম ন ফুটটো বনালোঁ ফুটটো তিনিচুকীয়াতে বনালোঁ প্ৰকাশ দাই বনাই দিছে বঢ়িয়া অফৰোডিং পেডেল লাগি আছে আৰু এলয়যোৰ এইযোৰ শ্বিলঙৰ পৰা আনো এইযোৰ যোৱা বছৰ লকডাউন টাইমত আনা হৈছিলে আৰু এডজাষ্ট ন এডজাষ্ট লাগি আছে বঢ়িয়া ৰাজাদা গাড়ীখন চেল কৰিব এতিয়া আপুনি কিমান লাখ খৰচ কৰিলে ইয়াত গাড়ীখন মোৰ 5 লাখ টকা খৰচা হ'ল এতিয়া কিমানত বেছিম বুলি আহিছে আপুনি মই 3.5 লাখ টকাত পালে দি দিম গাড়ীখনৰ যিখিনি ইলেক্ট্ৰনিক বস্তু সেইখিনি ৱাৰেণ্টিতে আছে বেটেৰীৰ পৰা আদি কৰিলে বঢ়িয়া গাড়ীখনতো দেখিছে এতিয়া সম্পূৰ্ণখিনি যিখিনি লাগে গাড়ীখিনি বহুত মডিফিকেশ্যন কৰা হৈছে আৰু কাৰোবাক যদি লাগে কণ্টেক্ট কৰিব কমেণ্টত জনাব বহুত বঢ়িয়া গাড়ী বহুত ষ্ট্ৰং হৈ আছে আৰু আগলৈ চাই থাকক গাড়ীখনৰ বিষয়ে গম পাই যাব যে কিমান ষ্ট্ৰং হৈ আছে কেনেকৈ হৈ আছে 4 হুইলাৰ গাড়ী হয় ঠিক আছে চাই থাকক পুৰা বৰষুণ এতিয়া চাগে নহ'ব কিবা এটা চাহ তাহ খাই লওঁ তাৰপিছত যদি বৰষুণ ৰখে দেখাম আপোনালোকক ৰুটি দিছে ৰুটি খাই লওঁ চাই লওক কি তোমালোকে খালে মানে খোৱা বঢ়িয়া আমি খাওঁ ন ৰাজাদা অভিলেখ খাইছা বঢ়িয়া এতিয়া যিহেতু তামোলটো মেইন তামোলটোতো খাবই লাগে আমাৰ অসমীয়া মানুহ তামোলটো মেইন ঠিক আছে কি অভিলেখ তামোল খাইছা মানে তুমি বঢ়িয়া এতিয়া তামোল খাই গৈ থাকোঁ আৰু এতিয়া পথাৰত চলামগৈ গাড়ী বলক পথাৰ পাই গ'লোহি এতিয়া হ'ব ধামাকা চাই থাকক সকলোৱে গাড়ী ৰাস্তাত চলায় আমি আজি পথাৰত চলাম চাওক দিয়া ড্ৰাইভাৰ ঠাইডোখৰ চাই লওক ফাৰ্ষ্ট এতিয়া অফৰোডিং ষ্টাৰ্ট হ'ব গাড়ীখনৰ অৱস্থা চাওক
পুৰা বোকা বোকা হৈ গৈছে যেনিবা হাল বাবহে নিছিলোঁ এইফালে চাওক অৱস্থা বেয়া আৰু ঘৰ পাই গ'লোহি এতিয়া গা পা ধুই লওঁ অকণমান বোকা চোকা লাগিলে আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সমাপ্ত ৰাখিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব ঠিক আছে বাই বাই নেক্সট ভিডিঅ' লগ পাম বাই বাই